আৰু কথা এটা আপোনালোকে নটিচ কৰিছে নাই জানো মই নকওঁ আৰু নিজে নটিচ সৰু বেটা একদম ৰাতভৰ বেমাৰ কালি দিনটো কান্দিছে আৰু ৰাতিও কান্দিছে হুৱাই নাই বেচেৰা চকু ৰঙা ৰঙা হৈ আছে এতিয়াও ইও জ্বৰ হৈছিল অলপমান ই ভাল হৈ গ'লগে এতিয়া কিন্তু এতিয়াও ইয়াৰ মানে পুৰা জ্বৰ আছে কিন্তু এটা যেনে তেনে মোবাইলটো দেখাওতে মানে চুপচাপ চাই আছে বেচেৰা চাওক না চকুটো ৰঙা ৰঙা কেনেকৈ হৈ গৈছে মৰম লগা ৰাতিপুৱা অলপ ওলাই আহিলেও বজাৰলৈ মোনা লয় বজাৰ কৰিবৰ কাৰণে বৰষুণ দি আছে মা আৰু মই অলপ মানে এই ফল মূল চব্জি কিনিছোঁ মন্দিৰ যায় বোলে মায়ে আজি আমাৰ গোটেই পৰিয়ালটোৱে ষ্টেচনৰ শিৱ মন্দিৰত অলপ এই সেৱা কৰোঁ বুলি আহিলোঁ আৰু বেটা একদম এই ঘণ্টিটো ভাল পাইছে দেই মই বজাই দিছোঁ চাওক কেনেকৈ চাইছে মানে একদম বজালে মানে টাংকৈ বজালে একদম পূৰা চাই ওপৰলৈ দুইজনে মন্দিৰৰ পৰা আহি বেটাহঁতে অলপ ডক্তৰ গৈ দেখাই আহিলে বেটাৰ বহুত জ্বৰ আছিলে এতিয়া অলপমান ভাল পাইছেগৈ অলপমান মাতবোল কৰি আছে এতিয়া অলপ মৃগাং আহিলে মৃগাঙৰ লগতে গৈ লওঁ অলপমান আহিলোঁ মৃগাঙহঁতৰ ঘৰত মৃগাঙৰ লগত তাৰপিছত কেমেৰাটো থৈ লৈ বোলে অলপ সি কেমেৰা লৈ গৈছিলে কেমেৰাটো মানে ফাইল কপি কৰিবলৈ আমাৰ তাত তাৰপিছত এতিয়া মই চাওক এই স্কুটিতে জোতা লৈ আহিছোঁ ৰ'ব দেই জোতাযোৰ লৈ আহিছোঁ একেবাৰে দৌৰিব যাম মানে মনোজৰ ঘৰলৈ যাম এতিয়া মনোজৰ ঘৰৰ পৰা ডাইৰেক্ট দৌৰিবলৈ যাম আৰু সেইকাৰণে এই জোতাযোৰ লৈ আহিছোঁ লগতে এইফালে মৃগাঙো জোতা লৈ আহিছে একেবাৰে আজি দৌৰি ফুৰিহে আহিমগৈ আৰু আহিলোঁ মনোজহঁতৰ ঘৰলৈ কত বোলে ই বোলে এতিয়া ক'ৰবাত লৈ যায় বোলে আমাক বাৰ্ডে খাব যাম বাৰ্ডে খাব যা বাৰ্ডে খাব যোৱা আৰু কথা এটা আপোনালোকে নটিচ কৰিছে নাই জানো মই নকওঁ আৰু নিজে নটিচ কৰি ল'ব আৰু অলপ समझदार के लिए इशारा है काफी है कस्तुरिये कापुर पिंधिब निबिचारे बोले कान्दिसे इफाले आमी एटा बार्थडे खाबले जाम कापुर पिंधिब লাগিব নহয় ओ ओ ओ ओ এই বাৰিষাৰ বতৰটো এই বৰমনৰ ঘৰলৈ যোৱা ৰাস্তাটো চাওক আজি ৰদ দিছে বৰ্তমান কিন্তু হলেও যিহে বোকা আছে ইয়াত এতিয়া বাইক ঘৰটো চাওক বোকা বোকা হৈ গল এটা মান বোকা আছে অলপ ধুয়ে লও পানী লয় আহি পাই গলো বৰ্মনহঁতৰ ঘৰত মনোজৰ লগত আহিলো বৰ্মনহঁতৰ ঘৰত এইফালে আপোনালোকৰ বৰ্মন বহুতে কমেন্ট দি থাকে বৰ্মনক বোলে মই নেদেখুৱাও সেইকাৰণে বৰ্মনক আৰু এবাৰ দেখাই দিছো আকৌ দেখাম কাইলে আকৌ আহিম আকৌ দেখাম ইয়াক বৰ্মনৰ হাঁহিটো বোলে বহুত ভাল লাগে বোলে কমেন্ট কৰি থাকে মোক বৰ্মনক দেখাব বৰ্মনৰ দোকানটো দেখাব কালি প্ৰকি ভিডিঅ' এটাটো দেখাইছিলো আজিও দেখাইছো আহিছো বৰ্মন কেনেকুৱা খবৰ একদম ভালে আছো বাৰু আৰু ইউটিউব চেনেল কেনেকুৱা চলিছে নতুনকৈ খুলিছে এটা ভালে চলি আছে এই বৰ্মনৰ ইউটিউবৰ লিংকটো আজি মই লগাই দিম ভিডিঅ'ত আপোনালোকে ডেসক্ৰিপচনত গৈ সাবস্ক্ৰাইব কৰিব আৰু লাইক কমেন্ট শেয়াৰ সব কৰি থাকিব ইমান ডাঙৰ ইউটিউবাৰ মনোজ ভাই থাকোতেও ইহঁতে মানে মোৰ লগতে ফটো মাৰে বোলে মোক বোলে বহুত ভাল পায় মোৰ ভিডিঅ' চাই বোলে মোৰ বোলে ফেন সেইকাৰণে বৰ্মনকে একপি ফটো মাৰিব দিলো আৰু এই আজি বোলে বৰ্মনৰ ভনীয়েকৰ বাৰ্থডে সেই বুলি আমি ইয়াত আহিলো আৰু এটা কেক কাটাত অলপ চাওক এই হিনাখন চুলি কাটাৰ পৰা কি হ'ল জানো মনোজ মানে মানুহটো অলপ বেছি হেণ্ডছম দেখি গৈছো নিজকে আৰু বগা 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 লাগি গৈছে এনেকুৱা হৈছে জানো মনোজ নিজৰ তাৰিফ নিজে কোনো বেলেগে নকৰে নহয় নিজে কৰিব লাগে সেইটোৱে মানে উপায় নাই আৰু নিজে ক'ব লাগিব কমেন্টটো নিদিয়ে কোনো তেনেকে এইফালে কস্তুৰিয়া মানে বেলুনটো পাই খুবেই ফূৰ্তি কিন্তু কেমেৰা অন কৰিলেহে ফূৰ্তিটো নেদেখে আৰু আজি মানে মই মানে একো মাছ মাংস বা মছলা জাতীয় বস্তু খাব নাপায় সেইকাৰণে চাহকে খাইছো আৰু ইহঁতে পুৰা দবাই ভাত মৃগাঙৰ বোলে মাথা বিষাইছে কিন্তু চাওক এক্সট্ৰা ঢালি আছে পেক আৰে মনোজ বেলেগৰ এখন কাহি ফুল আছে তোৰ কি হ'ল এইটো এখন মানে এখন একেবাৰে বৰ্মনৰ বিয়াৰ লগে যাতে ইউজ কৰিব পাৰে এনেকৈ ভাল ব্যৱহাৰ কৰি দিছো ঐ বৰ্মন এই প্লেটটো লৈ যা এইটো ধুই ৰাখি দিবি তোৰ বিয়াত ইউজ কৰিব পাৰিবিগে বাকচত সোমাই ৰাখি দিবি ঐ মৃগাং মাথা বিষ ভাল হৈ গ'ল নেকি একদম দৰৱটো মজা আছিলে ন আহিলো বৰ্মনৰ ঘৰৰ পৰা এতিয়া এই জ্ঞানমতৰ ঘৰৰ আগত আছো এই ৰেবতক ৰৈ আছো ৰেবত আহিলে মানে আমি অলপ দৌৰিবলৈতো নহয় আজি খোজকাঢ়িম কাৰণ মনোজতে এতিয়া ভাত খাই ল'লে ক'ত আৰু দৌৰিলে কি যে হ'বগৈ আৰু দৌৰি মেলি আহি ঘৰত দেখিলোঁ যে মানে বেটাক ডক্তৰ লৈ গৈ আকৌ লৈ আনিছেগৈ মানে এয়া দেখক হাতক কেনুলা লগাই দিছে পুৰা চিৰিয়াছ বেমাৰ হৈ আছে এতিয়া ৰাতভৰ কান্দিছে তাৰপিছত আজিও ৰাতভৰ কান্দিলে এই ভিডিঅ' বনোৱাটোৰ পাছত বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব